আমি খুব ভাল লাগিছে কারণ এই প্রমোদ বড়ো স্যারের নেতৃত্বত যেটো আমার বিটিআর সরকার চলি আছে আর আমার ভেরগাঁও সমষ্টিত মাননীয় এমসিএলএ তথা বিটিআরের ইয়ান দাওয়েছা বড়ো ডাঙরিয়ার নেতৃত্বত যি তীব্র গতিৰে কাম কাজ করা এই আগবাড়ি আছে ইয়ার মাজতে আজি বহুখিনি দল সংগঠনের পৰা বিভিন্ন ব্যক্তিসকলে আমার ইউপিপিএল দলত যোগদান হয়েছে আর এই হিসাবে আজি আমার মাজত আমার লগত একেলগে কাম কৰি যাম বুলি আগুৱাই আহিছে তেখেতে প্ৰাক্তন বিপিএফৰ কৰ্মী আছিলে বহু বছৰ আমি একেলগে বহু বছৰ কাম কৰিবলৈ পাইছিলো আৰু এতিয়া আমি একেলগে কাম কৰিবলৈ আমি সুবিধা পাইছো যি নহওক তেখেত ভৱ বসুমতাৰী ডাঙৰীয়া তেখেতে এটা সময়ত বিপিএফৰ ব্লক কমিটিৰ ইউথৰ সভাপতি হিচাপে দায়িত্ব লৈ কাম কৰিছিলে আৰু এটা সময়ত তেখেতে বিপিএফৰ সেন্ট্ৰেল কমিটিৰ সিডব্লিউসি মেম্বাৰৰ তেখেতে দায়িত্ব লৈ পেলাই কাম কৰিছিলে তেখেতে আমাৰ এই বিটিসিৰ সমাজৰ কাৰণে কাম কৰা বহুতখিনি অৰিহণা আছে তেখেতৰ আমি আশা কৰিছো অনাগত দিনত আমি ভালকৈ একেলগে কাম কৰি যাব পাৰিম মই কৈছো কেইদিনমান আগতো কৈছো আজি পৰখিও কৈছো মই আমাৰ অজয় সিং গড় ডাঙৰীয়া জইন হোৱা যে এনেকৈ যিমানখিনি ভাল ভাল লিডাৰ বিলাক আছে যেটো দলতে নাথাকক কিয় সকলোৱে আমাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যেটো সরকার চলি আছে আৰু আমাৰ এই ভেৰগাঁও সমষ্টিৰ মাননীয় তেখেত ইএম অৱশ্যে বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি ভাল কাম চলি আছে ইয়াক লক্ষ্য ৰাখি ফেলে বহুখিনি নেতাই আমাৰ ইউপিপিএল দলত যোগদান কৰিব আৰু মই কৈছো জুলাই মাহটো আজিও কৈছো মই অহা জুলাই মাহটো লাষ্ট মই কৈছো জুলাই মাহত বহুখিনি লিডাৰ আমাৰ ইউপিপিএল দলত যোগদান হ'ব সদায় জইন হ'ব আৰু কেইদিনমান পিছত চাবি এটা ঢৌ আহিব একেলগে কেইজনমান এক্স চেয়াৰমেন বিপিএফৰ ব্লক কমিটিৰ লিডাৰ বিলাক কোনোবা এক্স এমসিএলএ হ'ব পাৰে কোনোবা কাবাৰ লগত ABCD থাকা ডাঙৰ লিডাৰ হ'ব পাৰে সব আহি যাব মই দলৰ কথা নকম বৰ্তমান গতিকে আহিব মই কৈছো কালি পৰখিও আহিব সকলোৱে আহিব আমাৰ কাৰণে এইটো ভাল লক্ষণ ৰাইজৰ কাৰণে ভাল লক্ষণ যেটো প্ৰমোদ বড়ো ছাৰে যেটো মিশন আৰু ভিজন লৈ ফলে কাম কৰাৰ কাৰণে তেখেতে চিন্তা কৰিছে ইয়াক সহাৰি জনাই ফলে আমাৰ এই বিটিআৰ অঞ্চলত ভাল ভাল জ্ঞানী গুণী যিসকল ব্যক্তি আছে সকলোৱে চিন্তা চৰ্চা কৰি এটা পথত থাকি ফলে কাম কৰাৰ কাৰণে আগবাঢ়ি আহিছে এইটো আমাৰ অকলে নহয় এইটো আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভালৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে আৰু এইটো শুভ লক্ষণ বুলি আমি ভাবিছো গতিকে মই বেছি ক'বলৈ যোৱা নাই বা নকওঁ যে আহক সকলোৱে আমি একেলগে কাম কৰি যাম আমি সকলোৱে ভাই আমি সকলোৱে ভাই ভনী একেলগে থাকি ফলে আমি সমাজৰ কাৰণে ৰাইজৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰি যাওঁ ওলাই আহক নিশ্চয় আমাৰ প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়া যেটো মিশন আৰু ভিজন লৈ ফলে কাম কৰাৰ কাৰণে চিন্তা কৰিছে এটো নিশ্চয় বাস্তৱত ৰূপায়ণ হ'ব আপোনালোকে সহযোগ কৰিব লাগিব তিতে মানে নিশ্চয় প্ৰতিটো কাম কাজ ভাল হৈ যাব আৰু আমি দেখিবলৈ পাইছো কিছু সোশ্যাল মিডিয়া আমাৰ ইউপিপিএল দলক কোনো কাম নাই কিবা নাই হেনতেন কোৱা বহুতখিনি সোশ্যাল মিডিয়াত ওলাইছে এটো সোশ্যাল মিডিয়াৰে তেওঁলোকে ৰাজা আৰু ৰাইজৰ মাজত তেওঁলোকে ৰাজা নহয় বা ৰাণী নহয় যদি কাম কৰা অকল সোশ্যাল মিডিয়াত আপোনালোকে কৈ থাকিব নালাগে আপোনালোকে গ্ৰাউণ্ডত কাম কৰক ৰাইজৰ সুবিধা অসুবিধাটো আপোনালোকে জানিবলৈ চেষ্টা কৰক তাৰ পিছত তেওঁলোকৰ অসুবিধাখিনি আপোনালোকে মানে সমস্যাটো সমাধান কৰি দিয়াৰ কাৰণেহে আপোনালোকে উঠি পৰি লাগক নহলি আপোনালোকে সোশ্যাল মিডিয়া খালি ভাল বেয়া কথাকে যদি কাবাগে যদি গালি পাৰি থাকে তেতিয়া হলে গ্ৰাউণ্ড লেভেলত আপোনালোকৰ কাম কৰা বহুত থাকি যাব গতিকে আপোনালোকে গ্ৰাউণ্ড লেভেলত সোমাই যা কাম কৰা চিন্তা কৰক তেতিয়াহে আপোনালোকে সাকসেস হ'ব এনেকুৱা সোশ্যাল মিডিয়াত কাবা গালি পাৰি থাকিলে একো কাম নহব গতিকে আমি সকলোৱে কামত ব্যস্ত থাকিব লাগে সকলোৱে ৰাজ্যৰ কাৰণে চিন্তা কৰক আমাৰ ভৱ বসুমতাৰী ডাঙৰীয়া আজি এই গ্ৰাউণ্ড লেভেলত একেলগে আমাৰ লগত কাম কৰাৰ কাৰণে আগবাঢ়ি আহিছে গতিকে তেওঁক আমি আদৰিছো নিশ্চয় আমি ৰাইজৰ কাৰণে ভাল কৰিব পাৰিম এটোকে আশা